তো গাইজ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 2024 আৰু এই 2024 টো মই অলপ বেলেগ টাইপৰ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, অলপ ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, কাৰণ 2023 ত মই তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দিয়া নাই, ব্লগিঙে কৰিছিলোঁ। তো এতিয়া ভাবিছোঁ মই অলপ ইনফৰ্মেটিভ টাইপৰ অলপ ভিডিঅ' দিম, কাৰণ আপোনালোকেও চাব বিচাৰে তেনেকুৱা টাইপৰ ভিডিঅ', কাৰণ শিকিবলৈ বিচাৰে কিছুমান। তো মই ফাৰ্ষ্ট ভিডিঅ'টো অলপমান ইনফৰ্মেশ্যন দিবলৈ ট্ৰাই কৰিছোঁ, কাৰণ যোৱা মাহত ডিচেম্বৰ মাহত মই ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্ট পাইছিলোঁ। তো পে'মেণ্টটো পোৱাৰ মই গোটেই জাৰ্ণিটোৰ কথা ক'ম, ইউটিউব জাৰ্ণিটোৰ 0ৰ পৰা 48K ছাবস্ক্ৰাইবাৰ। তো সেইখিনি গোটেইখিনি, আৰু মই 0ৰ পৰা মই পে'মেণ্ট কেনেকৈ পালোঁ গোটেইখিনি অল ডিটেইলছ ভিডিঅ' বনাই আছোঁ, কাৰণ এনেকুৱা ভিডিঅ' মই বিচাৰি ইউটিউবত পোৱা নাই, এনেকুৱা টাইপৰ ভিডিঅ'। কাৰণ মই যেতিয়া ইউটিউব চেনেল ক্ৰিয়েট কৰিছিলোঁ মই বহুত প্ৰব্লেমত ফেচ কৰিছোঁ। তো গোটেইখিনি প্ৰব্লেমত নপৰিবলৈ আপোনালোকে এই ভিডিঅ'টো চালে অতি সহজতে আপুনি গোটেইখিনি ষ্টেপ পাৰ কৰিব, কাৰণ ইউটিউবত আৰ্ণ কৰা ইমান সহজ কথা নহয়, ইনকাম কৰা ইমান সহজ কথা নহয়। এক বহুত প্ৰচেছৰ পিছতহে আপোনালোকৰ একাউণ্টত পইচাটো আহে। তো বহুত কষ্ট কৰিব লাগে, তাৰ পিছতহে পইচাটো পোৱা যায়। তো গোটেইখিনি মই পূৰা ডিটেইলত বুজাই দি আছোঁ কি হ'ল কি হোৱা নাই। তো ফাৰ্ষ্টতে মই ক'ব বিচাৰিম ইউটিউবৰ ফাৰ্ষ্ট প্ৰক্ৰিয়াটো। তো গাইজ ইউটিউবত ফাৰ্ষ্টতে লাগে আপুনি যেতিয়া ইউটিউব চেনেলটো খোলে, প্ৰথম প্ৰক্ৰিয়াটো হ'ল আপোনাৰ মনিটাইজেশ্যন অন কৰিবলৈ। 1K ছাবস্ক্ৰাইবাৰ আৰু 4000 আৱাৰ ৱাচ টাইম লাগে। তো ফাৰ্ষ্ট প্ৰক্ৰিয়াটোৱে হ'ল মনিটাইজেশ্যন অন কৰিবলৈ আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব আৰু 4000 আৱাৰ কমপ্লিট হ'ব লাগিব, ৱাচ টাইম কমপ্লিট হ'ব লাগিব, তেতিয়া আপোনালোকৰ মনিটাইজেশ্যন অন কৰিব পাৰিব। তো গাইজ মনিটাইজেশ্যন অন কৰিবলৈ আপোনালোকে ফাৰ্ষ্টতে এডচেন্স একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। তো গাইজ ফাৰ্ষ্ট এডচেন্স একাউণ্টটো আপোনালোকে ক্ৰিয়েট কৰিলে, এডচেন্স একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত মনিটাইজেশ্যনটো অন কৰিলে, অন কৰাৰ পিছত এডচেন্স একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব, কাৰণ ইউটিউবৰ পইচাটো এডচেন্স একাউণ্টত যাব। তো এইটো এটা ৱালেট হয়, গুগল ৱালেট। তো তাতে পে'মেণ্টটো যাব, ইউটিউবৰ পে'মেণ্টটো। তাৰপিছত প্ৰত্যেক মাহৰ ইউটিউবৰ পৰা 10 তাৰিখে আমাৰ পে'মেণ্টটো চেণ্ড কৰে এডচেন্স একাউণ্টত। তো 21 তাৰিখে ইউটিউবে এডচেন্সে ৰিলিজ কৰে আপোনাৰ বেংক একাউণ্টত। তো গাইজ সেইখিনি প্ৰক্ৰিয়া মই গোটেইখিনি কৈ আছোঁ। তো ফাৰ্ষ্টতে আপোনালোকে এডচেন্স একাউণ্টটো ক্ৰিয়েট কৰিলে, এডচেন্স একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে ফাৰ্ষ্টতে এটা কথা আপোনালোকক ক'বলৈ বিচাৰিম যে এডচেন্স একাউণ্ট যেতিয়া ক্ৰিয়েট কৰিব আৰু ইউটিউব একাউণ্ট যেতিয়া ক্ৰিয়েট কৰিব, তেতিয়া আপোনালোকৰ নাম, এড্ৰেছ গোটেই আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ডৰ ডকুমেণ্টৰ লগত মিলা হ'ব লাগিব। যেতিয়া আপোনালোকে ফাৰ্ষ্ট ইউটিউব চেনেলটো ক্ৰিয়েট কৰিব তেতিয়াই মিলা হ'ব লাগিব, নহ'লে পিছত প্ৰব্লেমত ফেচ কৰিব। কাৰণ তেনেকুৱা হ'লে আপুনি বহুত ডাঙৰ প্ৰব্লেমত ফেচ কৰিব, তাৰপিছত আপোনাৰ একো কামতে নাহিব, বেকাৰ হৈ যাব একাউণ্টটো। তো ফাৰ্ষ্টতেই আপুনি ডকুমেণ্টৰ লগত মিলাকৈ আপোনালোকে চব এড্ৰেছ হওক, নাম হওক, ডেট অফ বাৰ্থ হওক, গোটেই আপোনালোকে ডকুমেণ্টৰ লগত মিলাকৈ কৰিব লাগিব। তাৰপিছত আপোনালোকে এডচেন্স একাউণ্টটো ক্ৰিয়েট কৰিলে, ক্ৰিয়েট কৰাৰ লগে লগে আপোনালোকে আইডেণ্টি ভেৰিফিকেশ্যন কৰিব লাগিব। আইডেণ্টি ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে পান কাৰ্ড ইউজ কৰিব পাৰে। তো পান কাৰ্ড ইউজ কৰি আপোনালোকে আইডেণ্টি ভেৰিফিকেশ্যনটো কমপ্লিট কৰি ল'লে। তাৰপিছত আপোনালোকৰ লাগিব এড্ৰেছ ভেৰিফিকেশ্যন। এড্ৰেছ ভেৰিফিকেশ্যনৰ কাৰণে US-ৰ পৰা এটা কোড আহিব কুৰিয়াৰৰ দ্বাৰা কোডটো অহাৰ পিছত আপোনালোকে এডচেন্স একাউণ্টত ফিল আপ কৰিব লাগিব। তাতে এটা ডেট আছে, 3 মাহৰ ভিতৰত আপোনালোকে ফিল আপ কৰিব লাগিব, নহ'লে সেইটো কোডটো কেঞ্চেল হৈ যাব। আপোনালোকে 5 বাৰ ৰিকুৱেষ্ট পঠাব পাৰে কোডটো, নহ'লে তাৰপিছত আপোনাৰ যদি কোডটো ফিল আপ নকৰে আপোনাৰ পইচা নহা হৈ যাব, আপোনাৰ সেইটো কেঞ্চেল হৈ যাব যদি কোডটো আপোনালোকে এড নকৰে এডচেন্স একাউণ্টত। তো যেতিয়া কোডটো আহিব, আপোনালোকে যেতিয়া এড্ৰেছ ফিল আপ কৰিব কুৰিয়াৰৰ কাৰণে, তেতিয়া আপোনালোকে নাম্বাৰটো তাতে দি দিব। সেইটো মই ডাঙৰ ভুল কৰি দিছিলোঁ, কাৰণ মই নাম্বাৰটো এড কৰা নাছিলোঁ। আপুনি যেতিয়া এড্ৰেছ লিখিব তাতে নাম্বাৰ দিয়া জেগা নাই, কিন্তু এড্ৰেছৰ লগতে তলতে নাম্বাৰটো দি দিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব কুৰিয়াৰজনে হাতত আপোনাক দিবলৈ, কোডটো দিবলৈ। তো সেইটো এটা প্ৰব্লেমত মই বহুত ডাঙৰ ফাঁচি গৈছিলোঁ। তো আপোনালোকে যেন সেই প্ৰব্লেমটোত নাফাঁচে, সেইকাৰণে মই এইটো কৈ দিলোঁ। এড্ৰেছৰ লগত আপোনালোকে কোডটো ফোন নম্বৰটো দি দিব, এটা অল্টাৰনেটিভ নাম্বাৰ। তো তেতিয়া আপোনালোকে প্ৰব্লেমত নাফাঁচে। তাৰপিছত হ'ল আপোনাৰ তাৰপিছত যেতিয়া এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হ'ব, তাৰপিছত আপোনালোকক তাতে বেংক একাউণ্ট এড কৰিব লাগিব। তো গাইজ বেংক একাউণ্ট এড কৰিবলৈ হ'লে আপোনালোকক লাগিব চুইফট কোড। তো ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনৰ কাৰণে চুইফট কোড লাগে। তো গাইজ চুইফট কোডটো বহুত ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যন। US-ৰ পৰা পইচাটো পঠাব আপোনাৰ তাত, তো
আপোনাৰ বেংকৰ একাউণ্টত, তো ডলাৰৰ পৰা INR কনভাৰ্ট হ'ব। তো সুইফট কোডটো বহুত ইম্পৰ্টেণ্ট। তো সুইফট কোড থকা বেংকহে এড কৰিব এডচেঞ্চ একাউণ্টত, নহ'লে আপোনাৰ পে'মেণ্ট নাহিবই, হোল্ড হৈ থাকিব। তো সুইফট কোড থকা একাউণ্ট যেনেকৈ ইউকো বেংক, SBI, HDFC, তাৰপিছত IDFC, পাঞ্জাৱ নেশ্যনেল বেংক, এনেকুৱা টাইপৰ বেংক আপোনালোকে এড কৰিব পাৰে। তাতে সুইফট কোড থাকে, আপোনাৰ পইচাটো অতি সহজতে যেন আপোনাৰ একাউণ্টত আহে, তাৰ কাৰণে সুবিধা হ'ব। কাৰণ এইবিলাক ইনফৰমেশ্যন কোনো দিয়া নাছিল, মই বিচাৰি ওলাইছিলোঁ যেতিয়া মই ফাৰ্ষ্ট ইউটিউব চেনেল ক্ৰিয়েট কৰিছিলোঁ। তো যেনেকৈ মই প্ৰক্ৰিয়াবিলাক কৰি গৈছিলোঁ, এইবিলাক ইনফৰমেশ্যন ক'তো পোৱা নাছিলোঁ, মই বিচাৰি হাইৰাণ হৈ গৈছিলোঁ। তো এইবিলাক ইনফৰমেশ্যন অসমীয়াত নাই। তো মই বাহিৰা ভিডিঅ'ৰ পৰা চাই কাৰণে মই এইটো মই কৰিছিলোঁ, কিন্তু আপোনালোকক অসমীয়াত মই এই ভিডিঅ'টো বনাইছোঁ। তো অসমীয়া লেংগুৱেজত পাই আছে। তো গাইজ এইখিনি হ'ল। তাৰপিছত এড্ৰেছ ভেৰিফিকেশ্যন, বেংক একাউণ্ট এড কৰাৰ পিছত আপোনাৰ টেক্স ভেৰিফিকেশ্যন কৰিব লাগিব। US টেক্স ফৰ্ম এখন থাকে, সেইখন ফৰ্মখন ফিল আপ কৰিব লাগিব। গোটেই এড্ৰেছ, ফোন নম্বৰ দিয়াৰ পিছত আপোনালোকে US টেক্স ইনফৰমেশ্যনটো দিয়াৰ পিছত আপোনালোকে তাৰপিছত টেক্সটো ফিল কৰি ল'ব। আপোনালোকে গম পাব কি টেক্স ফিল কৰিছিলোঁ। মই US আৰু এটা কাউণ্ট্ৰিৰ টেক্স ফিল কৰিছিলোঁ। সেই দুটা টেক্স তাতে ফৰ্ম থাকিব, ফিল আপ কৰিব লাগিব, নহ'লে তাত তেতিয়াও পে'মেণ্ট হোল্ড হ'ব যদি টেক্সটো ফিল আপ নকৰে। তো সেইটো হৈ গ'ল। তাৰপিছত আহিব আপোনাৰ বেংক একাউণ্টত পইচাটো। তো বেংক একাউণ্টত পইচা আহিবলৈ হ'লে ইউটিউবে মিনিমাম বেলেঞ্চ $100 কমপ্লিট হ'ব লাগিব, $100। তো $100 যেতিয়া কমপ্লিট হ'ব তেতিয়াহে আপোনাৰ একাউণ্টত পইচাটো আহিব, নহ'লে আপোনাৰ পইচা নাহে, হোল্ড হৈ থাকিব। এইটো মাহত নাহিলে নেক্সট মাহত পে'মেণ্টটো জোৰা হৈ কেনে আহে। মই দেখাই দিম মোৰ কেনেকৈ আহিছে, মই গোটেই ডিটেইলছত মই স্ক্ৰীণত দেখাই আছোঁ আপোনালোকক। এই ভিডিঅ'টোৰ মাজত এতিয়াই পাই যাব, লগতে পাই যাব। তো গাইজ এইটো দেখিছে, এইটো মেইলটো, চেক ইউৰ ৰিচেণ্ট পে'মেণ্ট। মোৰ এইটো মেইল আহিছিল, মেইলত। তো গাইজ দেখিছে 21 ডিচেম্বৰত মোৰ পে'মেণ্টটো আহিছিল। কেইটা বজাত আহিছে এইটো? ফ্ৰাইডে 22 ডিচেম্বৰ 2023, 4:11, 11 days ago। তো মোক এইটো পে'মেণ্টটো পঠাইছিল। তো এইটো দেখিছে মোক কিমান টকা মোক পঠাইছে, দেখাই আছোঁ। $136, নৱেম্বৰ মাহৰ পে'মেণ্ট এইটো, $136। কাৰণ এইটো মোৰ বেংক একাউণ্ট নম্বৰ এড কৰা আছে। তো নৱেম্বৰ মাহত এইটো দিছিল। তো দেখিছে গাইজ, ইউটিউবত ডিচেম্বৰতো জানুৱাৰীত দিয়ে, নৱেম্বৰতো ডিচেম্বৰত দিয়ে, এক মাহ পিছত পে'মেণ্টটো দিয়ে। তো এইটো দেখিছে, যোনটো নৱেম্বৰ মাহৰ ইনকামটো 10 তাৰিখে এডচেঞ্চ একাউণ্টত পঠায় আৰু 21 তাৰিখে মোৰ বেংক একাউণ্টত পঠাই দিছে। তো এইটো দেখিছে $136। ইউটিউবে পে'মেণ্ট চেণ্ড কৰে এডচেঞ্চত 10 তাৰিখে প্ৰত্যেক মাহৰ, আৰু বেংক একাউণ্টত আহে 21 পৰা 26 তাৰিখৰ ভিতৰত। আপোনাৰ মেইল আহি যাব যে আপোনাৰ পে'মেণ্টটো চেণ্ড কৰা গৈছে বেংকত, কিন্তু মোৰ তাতে আহিছিল এনেকৈ চেণ্ড হৈছিল বুলি চেণ্ড কৰি দিছোঁ যে আপোনাৰ একাউণ্টত পইচাটো পঠাই দিছোঁ। মই 1 দিন গ'ল, 2 দিন গ'ল, 6 দিনৰ ভিতৰত আহিব লাগে, 5 দিনৰ ভিতৰত আহিব লাগে। নাহিলে আপোনালোকে বেংকত যাই সুধিব লাগে। তো মই হাৰাশাস্তি খাই গৈছোঁ, কাৰণ মই যেতিয়া পে'মেণ্টটো পঠাই দিছিল 21 তাৰিখে, তো মোৰ একাউণ্টত অহা নাই। 1 দিন গ'ল, 2 দিন গ'ল, 3 দিন গ'ল, মোৰ টেনশ্যন হৈ গৈছে, সঁচা হয়নে নহয়, ইউটিউবে পইচা দিয়ে নে নিদিয়ে। কাৰণ যেতিয়ালৈ একাউণ্টত পইচা নাহে তেতিয়ালৈ আপোনাৰ মনত ডাউট থাকে যে ইউটিউবে সঁচাকৈ পে'মেণ্ট দিয়ে নে নিদিয়ে। কাৰণ বেলেগৰ একাউণ্টত দেখা নাই আমি যে কোনোবা পইচা পাইছে নে পোৱা নাই। তো সেইকাৰণে মোৰ ডাউট আছিল যে পইচা দিয়ে নে নিদিয়ে। তো তাৰপিছত মই বেংকতো কণ্টেক্ট কৰিবলৈ গ'লোঁ, বেংকৰ মানুহে বুজিয়ে নাপায় যে চুইফট কোডৰ বিষয়ে যে কেনেকৈ পে'মেণ্ট আহে। তো সিহঁতে কোনো আইডিয়া দিব পৰা নাই। মই ৰখি আছোঁ খালি যে পে'মেণ্টটো আহে নে নাহে। তো গাইজ ফাইনেলি 5 দিন গুচি গ'ল, 6 দিন গুচি গ'ল, 7 দিন গুচি গ'ল, 7 দিন পিছত 28 তাৰিখে মোৰ একাউণ্টত পইচাটো ক্ৰেডিট হৈছে, কিন্তু মেছেজো নাহে, একো অহা নাই, ডাইৰেক্ট ক্ৰেডিট হোৱা বুলি দেখাইছে। তো তেতিয়া গম পাইছোঁ গাইজ ফাইনেলি ইউটিউবৰ পৰা পে'মেণ্টটো পালোঁ। তো গাইজ এইখিনিয়ে মোৰ জাৰ্ণি ইউটিউবৰ। তো ফাৰ্ষ্ট পে'মেণ্টৰ সেই যেতিয়া পে'মেণ্টটো পোৱা যায় বহুত খুচি হয়। তো গাইজ বহুত মনত ভাল লাগে। তো এইখিনিয়ে। তো যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা অলপ শিকিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক যদি ইণ্টাৰেষ্টিং লাগিছে, যদি মোৰ কথাবিলাক। তো এনেকুৱা ভিডিঅ' নাপায় আপোনালোকে, অসমীয়াত নাপায় বিশেষকৈ। তো মই আপোনালোকৰ হেল্প হওক যেন আমাৰ অসমৰ ক্ৰিয়েটাৰবিলাকক হেল্প হওক যেন, যোনে নতুনকৈ ইউটিউব চেনেলত আহিছে, নতুনকৈ যদি ফেচবুকতো আহিছে, কি প্ৰব্লেমত ফেচ কৰিছে, যদি কিবা প্ৰব্লেমত ফেচ কৰিছে মোক মেইল কৰিব পাৰে। মোৰ এই মেইল আইডিটো দিয়া আছে ইউটিউবৰ একাউণ্টতো, ফেচবুকৰ একাউণ্টতো। মেইল কৰিলে মই আপোনাক হেল্প কৰি দিম কি প্ৰব্লেমত ফেচ কৰিছোঁ। কাৰণ
মই প্ৰব্লেমবিলাক ফেচ কৰি আছোঁ, আপোনালোকে সেই প্ৰব্লেমটো নাপাৰে যেন। তো সেইকাৰণে মোক মেইলো কৰিব পাৰে, মই আপোনাক গোটেই ডিটেইলছটো দি দিব পাৰিম। তো গাইজ এতিয়ালৈ বাই বাই।